স্বাগতম জনাইছে জিতুমণি নামৰ ইউটিউব চেনেলটোলৈ সকলোৱে সাবস্ক্ৰাইব কৰি দিব আজি আমি জানিম চন্দ্ৰযান 2 কি চন্দ্ৰযান 2 মিশনটো আছিল মিশনৰ টাইপ আছিল অৰবিটাৰ লেণ্ডাৰ এণ্ড ৰাবাৰ লেণ্ডাৰৰ নাম আছিল বিক্ৰম ৰাবাৰ নাম আছিল প্ৰজ্ঞান অপাৰেট কৰিছিল ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ৱেবছাইটটো আছিল www.isro.gov.in মিশন ডিউৰেশ্যন আছিল 7.5 ইয়াৰৰ কাৰণে প্ল্যান কৰা হৈছিল পিছলৈ ইয়াক 4 বছৰ 1 মান্থ হৈছিল 4 বছৰ 1 মাহ লঞ্চ মাছ ইয়াৰ টোটাল ভৰটো আছিল চন্দ্ৰযান 2 3850 কিলোগ্ৰাম ইয়াৰ আমি একেলগে জানি থওঁ অৰবিটাৰৰ ভৰটো আছিল 2379 কেজি ইয়াৰ অৰবিটাৰৰ পাৱাৰ আছিল 1000 ওৱাট আকৌ বিক্ৰম লেণ্ডাৰৰ ওজন আছিল 1471 কেজি বিক্ৰম লেণ্ডাৰৰ পাৱাৰ আছিল 650 ওৱাট প্ৰজ্ঞান ৰাবাৰৰ ওজন আছিল 27 কেজি প্ৰজ্ঞান ৰাবাৰৰ পাৱাৰ আছিল পাৱাৰটো 50 ওৱাট ইয়াৰ সম্পূৰ্ণ চন্দ্ৰযানটোৰ খৰচ পৰিছিল ক্ৰছ 978 কোটি টকা 978 খৰচ লঞ্চ ডেট কোনদিনা ইয়া উৎক্ষেপণ কৰা হৈছিল চন্দ্ৰযানটো 22 জুলাই 2019 9:13 12 ছেকেণ্ডত ৰকেটৰ নাম আছিল চন্দ্ৰযান 2 GSLV MK3 M1 GSLV ফুল ফৰ্মটো হৈছে জিঅ' চিনক্ৰনাইজ স্যাটেলাইট লঞ্চ ভেহিকল লঞ্চ সাইট সতীশ ধাৱন স্পেচ চেণ্টাৰ সেকেন্ড লঞ্চ পেড শ্ৰীহৰিকোটা অন্ধ্ৰ প্ৰদেশৰ পৰা অৰবিটাৰ ইনষ্ট্ৰাকচন ইয়া অৰবিট কৰিছিল 20 আগষ্ট 2019 3:32 লেণ্ডিং ডেট আছিল 6 ছেপ্টেম্বৰ 2019 8:23 আৰু লেণ্ডিং সাইট আছিল নিয়াৰ লুনাৰ সাউথ পোল চন্দ্ৰৰ দক্ষিণ অংশত তাৰপে যেহেতু চন্দ্ৰযানটো সফল হ'ব পৰা নাছিল লেণ্ডাৰ ক্ৰেছ হৈ গৈছিল 6 ছেপ্টেম্বৰ 2019 The crash was crashed by a software glitch মানে যেতিয়া চন্দ্ৰত অৱতৰণ কৰা 1000 মিটাৰ ওপৰতে আৰু 1 কিলোমিটাৰ দূৰ থকা অৱস্থাতে ইয়াৰ ছফটৱেৰত গ্লিচ হৈ গৈছিল আমাৰ তলৰ পৰা ইছৰৰ পৰা ইছৰৰ কানেকশ্যনটো নোহোৱা হৈ গৈছিল আৰু তাৰ পিছত ই যায় চন্দ্ৰ আৰু ইয়াৰ যোনটো বেগ আছিল বেগটো কমাব পৰা নাছিল গতিকে এই গৈ চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিছিল আৰু ই ক্ৰেছ হৈ গৈছিল সেই সময়ৰ ইছৰৰ চিফ আছিল ইছৰৰ চেয়াৰমেন আছিল CEO কে শিৱানন সেই সময়ৰ প্ৰধানমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী সকলো চেনেলটো চাই থাকিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ